Subscribe কৰক Assamese Funda চেনেলক আৰু লগতে থকা বেল আইকনটো বজাই দিয়ক আমাৰ লেটেষ্ট ভিডিঅ' মিছ নকৰাৰ বাবে। Hello friends, welcome to Assamese Funda. মই পল আজি জনাম অসম বৃত্তি সেৱাত নিযুক্তিৰ পৰীক্ষাৰ বিষয়ে। মানে APSCৰ বিষয়ে। অসম লোকসেৱা আয়োগে অসম বৃত্তি সেৱাৰ প্ৰথম শ্ৰেণীৰ গ্ৰেড 3 পদৰ নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। আজিৰ এই ভিডিঅ'টোত মই জনাম ইয়াত কেইটা পোষ্ট খালী আছে, ইয়াত কোৱালিফিকেশ্যন কিমান লাগিব আৰু ইয়াত সময়সীমা বয়সৰ সময়সীমা কি আৰু ইয়াৰ লাষ্ট ডেট কি আদিৰ বিষয়ে এই ভিডিঅ'টোত মই জনাম। সো ভিডিঅ'টো একেবাৰে লাষ্টলৈকে চাই থাকিব। ইয়াত পদ খালী আছে 34টা। ইয়াত শিক্ষাগত অৰ্হতা হৈছে প্ৰাৰ্থী কলা বিজ্ঞান বাণিজ্যত ন্যূনতম স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব, মানে BA BSc BCom যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব। বহু বাছনিভুক্ত প্ৰাৰ্থীক বৃত্তি আৰু গাণিতিক বিষয়া কোষাগাৰ বিষয়া পদত নিযুক্তি দিয়া হ'ব। ইয়াত বয়সৰ সময়সীমা হৈছে প্ৰাৰ্থীৰ বয়স চলিত বছৰৰ 1 জানুৱাৰীত 18 বছৰতকৈ কম আৰু 38 বছৰতকৈ অধিক হ'ব নালাগিব। অৱশ্যে SC ST প্ৰাৰ্থীয়ে 5 বছৰৰ আৰু OBC প্ৰাৰ্থীয়ে 3 বছৰৰ কাৰণে ৰেহাই পাব। ইয়াত আবেদন কৰাৰ লাষ্ট ডেট হৈছে অহা 24 আগষ্ট। আৰু সবিশেষ জানিবলৈ হ'লে আপোনালোকে www.apsc.nic.in চেক কৰিব পাৰে, নাইবা মই ডিছক্ৰিপশ্যনত লিংক দি দিম। তাত থকা লিংকত ফ'ল' কৰিও আপোনালোকে এই পোষ্টৰ বিষয়ে সবিশেষভাৱে জানিব পাৰে। আজিৰ ভিডিঅ' ইমানলৈকেই। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।